প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ। মই মানুহ পঠাই দিছোঁ যে আপুনি আহক। উপ নিৰ্বাচনৰ আমাৰ বিজেপি দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। যে ইউ পি পি এলৰ পৰা ইহঁতে কৈ আছে আমি ৭০,০০০ ভোটত আমি জিকি আছোঁ, য'ত আমি হিচাপ কৰিছোঁ আমাৰ বি পি এফ দলে ৮০,০০০তকৈ বেছি ভোটত আমি জিকি আছোঁ। যিটো বাই ইলেকশ্যন ইয়াততো ইউ পি পি এলহে আছে আৰু কংগ্ৰেছ আছে। ইহঁতকতো আমি এম পি ইলেকশ্যনতে হাৰাই দিছোঁ। বি পি এফ দলৰ হৈ পেলাই কোনোবা দলৰ লগত যে প্ৰত্যাহ্বান হ'ব সেইটো আমি ভবা নাই। আমাৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই উপ নিৰ্বাচনৰ আমাৰ বি পি এফ দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই যিটো বাই ইলেকশ্যন ইয়াততো ইউ পি পি এলহে আছে আৰু কংগ্ৰেছ আছে। ইহঁতকতো আমি এম পি ইলেকশ্যনতে হাৰাই দিছে আৰু উপ নিৰ্বাচনত প্ৰশ্নই নাহে। আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে বি পি এফ দলে শাসন কৰি আহিছে, কাম কৰি আহিছে, ৰাইজে চব দেখি আছে। কিন্তু এইটোকে কৈছোঁ মই, প্ৰমোদ বড়োৱে এই 4.5 বছৰত একো কাম কৰা নাই। অকল কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে সেইটোৱে কাম কৰিছে, বেলেগ একো কাম কৰা নাই। নাই, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ। মই মানুহ পঠাই দিছোঁ যে আপুনি আহক, ঘূৰি আহক, আগত যি হ'ল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছোঁ। এতিয়া একো ৰেছপন্স অহা নাই এতিয়ালৈকে। মুঠতে মই অহাটো বিচাৰোঁ। এতিয়া খোৱা নাযায়, মুঠতে অহাটো আমি বিচাৰিছোঁ। আহিলে খুব ভাল হয়। নাই, ফেক্টৰ নাই। ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে ইউ পি পি এলৰ পৰা ইহঁতে কৈ আছে আমি ৭০,০০০ ভোটত আমি জিকি আছোঁ, য'ত আমি হিচাপ কৰিছোঁ আমাৰ বি পি এফ দলে ৮০,০০০তকৈ বেছি ভোটত আমি জিকি আছোঁ। তো প্ৰশ্ন সেইটোৱে, ৮০,০০০টো বেছি না ৭০,০০০টো বেছি? স্যার, বিগত লোকসভা নির্বাচনত কংগ্রেসে আপোনালোকৰ ভোট কাটাৰ কাৰণে আপোনালোকৰ প্ৰাৰ্থী হাৰিলে বুলি ৰাজনৈতিক আলোচনা হৈছে। এই বছৰৰ কংগ্ৰেছে প্ৰাৰ্থী দিছে, কিবা নাই, কংগ্ৰেছে নাই, নিজৰ পাৰ্টিৰ কথা কেণ্ডিডেট দিব লাগে দিছে। কিন্তু কংগ্ৰেছ ফেক্টৰ নহয় আমাৰ এই চিডলি সমষ্টিত, ইউ পি পি এলো ফেক্টৰ নহয়। ঠিক আছে।